Hello friends, good morning. আজি আমি ৰাতিপুৱা উঠি কেনে মৰ্ণিং ৱাক যাবলৈ ওলাইছোঁ 4:30 উঠিছোঁ আৰু মোৰ লগত আছে মোৰ ককা আৰু মাইনী। Are you ready, মাইনী? Yes, I am ready. Let's go. চাওক ৰাতিপুৱা ইমান আন্ধাৰ হৈ আছে। চাওক মাকুম ৰেলৱে ষ্টেচন ফালে ওলাই আহিছোঁ আমি মৰ্ণিং ৱাক কৰিবলৈ। এতিয়া আমি মাকুমৰ ডিগবৈ যোৱা যোনটো মেইন ৰাস্তা হয় তাত খোজকাঢ়িছোঁ। আহোঁতে ইমান আন্ধাৰ হৈ আছিলে, এতিয়া পোহৰ হৈছে ন? পোহৰ হ'লগৈ আৰু আহোঁতে বহুত আন্ধাৰ আছিলে। আমি কেইটা বজাত ওলাই আহিছিলোঁ? 4:30। এতিয়া 5 বাজিব আৰু ন লাহেকৈ। এতিয়া পোহৰ হৈছেগৈ চব। আমি খোজকাঢ়ি এতিয়া মণিতাহঁতৰ নতুন ঘৰৰ তাত ওলাইছোঁহি। বেছি দূৰ নহয় বাৰু আমাৰ ঘৰৰ পৰা। অহা যোৱা 4 কিলোমিটাৰতকৈ অকণমান বেছি হ'ব আৰু 5 কিলোমিটাৰ নাপায়গৈ আৰু তাতকৈ অকণমান কম হ'ব তেনেকুৱা। তো এতিয়া তাত লাইট অফ কৰি থৈ আহিম। তাত এতিয়ালৈকে মানুহ থকা হোৱা নাই সেইকাৰণে। আৰু আমাৰ ককা গৈ কেনে তাত জালটো চাব মাছ লাগিলে নাই। জাল পাতি থৈ দিছিলে। আজি ৰাতিপুৱা দবা পিটা বৰষুণ দিলে। আমি এতিয়া সোমালোঁ গলিটোৰ ফালে। এতিয়া গৈ আছোঁ। কাৰ ঘৰলৈ গৈ আছোঁ যে মাইনা? আমাৰ ঘৰলৈ। আমি সদায় বেলেগ এটা ৰাস্তাৰ ফালে যাওঁ মৰ্ণিং ৱাক কৰিবৰ কাৰণে, কিন্তু এইকেইদিন বেলেগ এফালে আহিছোঁ। ইফালে মানুহ বহুত বেছি হয়, মানে এইফালে ইমান বেছি মানুহ লগ নাপাওঁ, হয় নহয়? সেইটো কাৰণে আমি এইফালে আহিছোঁ। ইয়াত মানুহ উঠাই নাই বৰ্তমান। আমি সেইটো পালোহি। চাওক গাইজ, ইমান গাল মাছ লাগিলে। যদি এইখিনি আমি দোকানত কিনিব যাওঁ ন তো 600 টকামান ল'ব। আৰু আমাৰ ককাই জাল পাতে বুলি আমি একদম লোকেল ফিছ খাব পাইছোঁ। মাগুৰ মাছকেইটা চাওক ইমান ডাঙৰ ডাঙৰ। গাইজ ঘৰ আহি পালোহি। বহুত মজা লাগিলে খোজকাঢ়ি, বহুত ভাগৰ লাগিলে। হাত ভৰি ধুই ল'লোঁ, ফ্ৰেছ হৈ ল'লোঁ, কাপোৰ বুলি কৰি ল'লোঁ। আৰু তাৰপিছত মোক অকণমান ভোক লাগিছিলে, তো সেইটো কাৰণে মই চাহ আৰু অকণমান বিস্কুট চানা লৈ লৈছোঁ। হৰলিক্স হয়, চাহ নহয় হৰলিক্স, কাটা বিস্কুট এণ্ড চানা লৈছোঁ। তাৰপিছত আকৌ মায়ে অকণমান কিবা বনাই দিব, ৰুটি চুটি। তো এতিয়া এইখিনিয়ে খাওঁ, বলক। এতিয়া ইভিনিং টাইম হয় আৰু ইভিনিং টাইমত আমি নিজৰ নতুন ঘৰটোলৈ আহিলোঁ আমাৰ ফ্লাৱাৰ চাইনটো কালাৰ কৰিবলৈ। একচুৱেলি হ'ল কি, আমি বহুত দিনৰ আগত এটা ফ্লাৱাৰ চাইন বনাইছিলোঁ। তো কালি এইটো আহিলে আৰু আমি ভাবিলোঁ এইটো ৰং কৰি দিওঁ। তো আজি আমি আহিলোঁ আৰু আমি আজি ৰঙো কৰিম। চাওকচোন এতিয়া। আপোনালোকে চাই থাকক। আপোনালোকক কেনেকুৱা লাগিছে বাৰু? মোৰতো ভালেই লাগিছে, ৰংখিনি আধা দি শুকাই গ'লগৈ। কেনেকুৱা লাগিছে আপোনালোকক? মোৰতো বহুত ধুনীয়া লাগিছে আৰু আশা কৰিছোঁ আপোনালোকক বহুত ধুনীয়া লাগিছে। কমেণ্টত ক'ব।
আৰু বহুত ধুনীয়া লাগিছে আৰু আশা কৰিছোঁ আপোনালোককো বহুত ধুনীয়া লাগিব আৰু গাইজ মই নিজৰ ব্লগটো ইয়াতে এণ্ড কৰিছোঁ যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব লগত থকা বেল আইকনটো টিপি কেনে অল অপশ্যনটো টিপিব তাৰপিছত শ্বেয়াৰো হ'ব যদি ভাল লাগিলে আৰু কমেণ্ট কৰিব আজিলৈ ইমানে বাই